বাস্তৱ দেউতা তোৰ বিয়াখনৰ পাছত সৰু সৰু নাতি দুটাৰ সৈতে মই বৰ সুখী আৰু এই ৰঞ্জনৰ বিয়াখন যদি সোনকালে পাতি দিব পাৰো মই অলপ সোনকালে মৰিব পাৰো নেকি দেউতা এইবিলাক কথা তুমি কিয় কৈছা আৰে ইমান সোনকালে তুমি আমাৰ মাজৰ পৰা আঁতৰি যাব নোৱাৰা তোমাৰ কাৰণে আমি সকলো কাম শিকিছো আৰে তুমি যদি আমাক নিশিকোৱা আধাতে যদি আমাৰ মাজৰ পৰা গুচি যোৱা তেন্তে আমি বৰ অনাথ হৈ যাম কি ক'ত oh no হেল্ল' বাস্তৱ দা নমস্কাৰ অসমবাসী আপোনালোক সকলোকে স্বাগতম জানিছোঁ পিংকুনিয়ক আছামৰ অন্যতা ভিডিঅ'লৈ আজি এখন আমি ছুটি ছবিৰ কাৰণে আহিছোঁ ছুটি ছবিখনৰ নাম হৈছে দেউতা আৰু দেউতা নামৰ ছুটি ছবিখন নতুনকৈ প্ৰকাশ কৰিব আমি সকলো আহিছোঁ তালৈ আজি যিহেতু শ্বুটিং হ'ব আৰু মোৰ লগত আছে ছুটি ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা কৰা শ্ৰী মৰণ নিয়োগ ছাৰ তো ভিডিঅ'টো চাই থাকক আজি যি ছুটি ছবিৰ দৃশ্যগ্ৰহণ হ'ব তাকে আমি দেখাই যাম ভিডিঅ'টো স্ক্ৰীপ নকৰাকৈ চাই থাকক তো সূৰ্যৰ লগত জড়িত হৈ থকা প্ৰতিজন অভিনেতা অভিনেত্ৰী আমাৰ এই দেউতা নামৰ ছুটি ছবিখনত আছে তো আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব ছুটি ছবিখনৰ আপোনালোকক দুটামান সৰু সৰু স্ক্ৰিপ্ট দিম আৰু এইফালে সাজু হৈছে কেমেৰামেন গগৈ মিষ্টাৰ ৰাজা গগৈ চা চেহেৰাটো অকণমান দেখাই দে এইফালে চাংক এই চাংক দেখা অকণমান আমি গৈ আছো টিংখাং সমষ্টিৰ কল্যাণপুৰৰ মাজেৰে বৈ যোৱা দিচাং নৈ আৰু এই দিচাং নৈৰ পাৰতে অকণমান ভিডিঅ' হ'ব তো তাৰো অকণমান ভিডিঅ' আপোনালোকক দেখুৱাম ব'লক চাওক গৈ দেখিছেনে ইমান সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাইডোখৰ তো ইয়াতে অলপ অলপ মেকআপ কৰি লৈছোঁ যিহেতু মেকআপটো লাগিবই নহয় জানো তো সকলো সাজু হ'লো তো আমি গৈ আছোঁ গাড়ীত বৰ্তমান আৰু মোৰ লগত আছে বেহৰবাৰী আউটপোষ্টৰ এজন সদস্য মুণ্ডা আৰু পিছফালে আছে লৰিত দা সকলো আছে চাই থাকিব ব'লক স্ক্ৰিপ্টটো বাস্তৱ দা আমি এইখিনি ৰৈ আছো 500 তো ফাইনেলি আমি পাই গ'লোঁ কৰঙণি বাগান আৰু কৰঙণি টি শ্বট এটা সৰুকৈ শ্বট হ'ব তো চাই থাকক ভিডিঅ'টো স্ক্ৰীণত আপোনালোকে খুব সুন্দৰ হ'ব সেইফালেকে চাই থাকক আৰু এইপিনে এই বাগানৰ বাতৰি যাম এতিয়া আমি গৈ আছোঁ আৰু এওঁ আমাৰ চান্দল দা আৰু তেওঁ এটা শ্বট আছে শ্বটটো কৰিলে আমি আগবাঢ়িছোঁ এইফালে দেখিছে প্ৰযোজক আৰু পৰিচালকে পৰিচালনা কৰি আছে আচলতে কি জানা মিলন ই সৰুৰ পৰাই দুষ্ট অৱশ্যে সি যিখন ফটো দেখাইছে ফটোখন কিন্তু সিমান বেয়া নহয় আঁতৰি দে মোৰ মাথাই কাম কৰা নাই ভালে ভালে কৈছোঁ আঁতৰি দে চালা এই কথা ক'লে নুশুন নেকি কোন দে তই মোৰ গাড়ীৰ সম্পত্তিটোক চব দি দিম প্লিজ মোক নামাৰিবি মোক প্লিজ আৰু আমাৰ লগত জড়িত হৈ আছে দুলীয়াজানৰ পৰা অহা জিন্তু গগৈ দা চাই থাকিব ভিডিঅ'টো পুৰা ধামাকা হ'ব আৰু দেউতা এখন নতুন ছুটি ছবি চাবলৈ নাপাহৰিব এইফালে সকলো সাজু হৈছে তো কৰঙণি বাগানত ভিডিঅ' কৰাৰ স্ক্ৰিপ্ট অকণমান আপোনালোকক দেখুৱালোঁ আৰু আমি এতিয়া গৈ আছোঁ ইয়াতকৈ বেলেগ এডোখৰ ঠাইলৈ আৰু কৰঙণি বাগানৰ লগতে অন্য ঠাইৰ পৰা এই ভিডিঅ'টো চাই থকা দৰ্শকসকলে কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ব'লক চাই থাকক বৰ্তমান আমি আছোঁ ৰাজগড়ৰ ডিৰৈ নদীৰ ওচৰত তাতে এটা শ্বুটিং হৈছে তো চাওক আৰু অকণমান স্ক্ৰিপ্ট দিছোঁ আপোনালোকক বাগান আছে কাৰণ মই ইয়াত ইণ্ডাষ্ট্ৰি এটা খুলিম ৰ'ব আপোনাক লাষ্ট পাৰ্ট কৈছোঁ এইখিনি টকা
আপোনাৰ মাজত ৰাখক আৰু তেনেকুৱা কাম কেতিয়াও নকৰিব। বৰ্তমান আমি পাইছোঁহি ৰাজগড়ৰ নিষ্ঠা স্কুল আৰু পুৱা দেখিছেনে ল'ৰা ছোৱালী সকলো মানে পূৰা ওলাইছে, পূৰা ভিৰ মানে। আৰু মোৰ লগত আছে যিখন দেউতা নামৰ চুটি ছবি, তেওঁৰ পৰিচালনা আৰু প্ৰযোজনা কৰা শ্ৰীযুত মদন নিয়োগ ডাঙৰীয়া। আপোনাৰ কেনেকুৱা অনুভৱ? এনে মানে চুটি ছবিখন খুব ভাল হ'ব, ধামাকা হ'ব। আজি যি শ্বুটিং চলি আছে দেখিয়ে মই গম পাইছোঁ। আৰু আপুনি কি বক্তব্য দিব এই চুটি ছবিখনৰ বাবে? তোমালৈ ধন্যবাদ লগত ক'বলৈ সুবিধা দিয়াৰ কাৰণে। এইখন ছবি কৰি মই বিৰাট আনন্দ পাইছোঁ। মানে আগতে যিমান কষ্ট কৰিছিলোঁ তেনেকুৱা কষ্ট কৰিবলগীয়া হোৱা নাই। আগতেই মানে হেৰি দি দিলোঁ, স্ক্ৰিপ্টটো বুজাই দিলোঁ, ডাইলগ দিছোঁ, স্পটত ডাইৰেক্ট তেওঁলোকে মানে এক্টিং কৰিছে। কাট এটাও হোৱা নাই বুলি ক'লেও বেয়া নহয়। আমি মুঠতে ফুটেজৰ কাৰণে ইফালে ইফালে লওঁতে অলপ দেৰি হয়। সুন্দৰ লাগিছে আৰু বিৰাট ভাল লাগিছে। থিয়েটাৰৰ পৰা যিসকল অভিনেতা আহিছে বিৰাট স্মাৰ্ট। মানে মই অকল স্ক্ৰিপ্টটো বুজাইহে দিব লাগে আৰু আগতে মই অলৰেডি দি দিলোঁ। গতিকে তেওঁলোকে আৰু ইয়াত মই ক'বলগীয়া হোৱা নাই, খালি আৰু ছিকুৱেঞ্চটো দেখাইছোঁ আৰু ডাইলগটো এইটো আছে দি বুলি কৈছোঁ। ফটাফট কৈছে তেখেতসকলে, ভাল লাগিছে। আপোনালোকে চাব দেই, নাপাহৰিব। এইখনে বহুত ভাল পাব ছাৰ। ধন্যবাদ। আৰু এই যি আপোনালোকক ক'লোঁ দেউতা নামৰ যিখন সুখ দেখুৱাই ভৰা চুটি ছবি, এই চুটি ছবিখনত প্ৰায় কেইজন অভিনেতা অভিনেত্ৰীয়ে থিয়েটাৰ হাউচৰ পৰা আহিছে। তাৰ ভিতৰত আছে MN ফিল্ম প্ৰডাকশ্যনৰ দুজনমান সদস্য, এজন মদন নিয়োগ ছাৰ, তাৰপিছত আৰু এজন আছে ময়ূৰ ৰঞ্জন, MRG ব্লগছ।